মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্ৰিয়াপদৰ বিষয়ে আলোচনা কৰিম। ইয়াত কেইটামান বাক্য আছে চোৱাচোন। ল'ৰাটোৱে লিখিছে, ৰাতুলে ক্ৰিকেট খেলিছে, মানুহজনে খাইছে। এই বাক্যকেইটালৈ মন কৰাচোন। এই বাক্যকেইটাত কি আছে চোৱাচোন। বাক্যকেইটাত ব্যৱহাৰ কৰা লিখিছে, খেলিছে, খাইছে পদকেইটাই কিবা একোটা কৰা বুজাইছে, নহয় জানো? ল'ৰাটোৱে লিখিছে, ৰাতুলে ক্ৰিকেট খেলিছে, মানুহজনে খাইছে। এই লিখিছে, খেলিছে আৰু খাইছে এইকেইটা পদ কিবা একোটা কৰা বুজাইছে। আৰু এই পদকেইটাই হৈছে ক্ৰিয়াপদ। অৰ্থাৎ ক্ৰিয়াপদ কাক বোলে? যিবোৰ পদে কাম কৰা বা নকৰা, হোৱা বা নোহোৱা বুজায়, সেই পদক ক্ৰিয়াপদ বোলে। যেনে খাম, পঢ়া, লিখা, নচা, গোৱা ইত্যাদি হৈছে ক্ৰিয়াপদ। ক্ৰিয়াপদক দুটা ভাগত ভাগ কৰা হৈছে, সকৰ্মক ক্ৰিয়া আৰু অকৰ্মক ক্ৰিয়া। এতিয়া এই ভাগকেইটাৰ বিষয়ে আমি অকণমান জানি লওঁ আহাচোন। প্ৰথমতে চোৱা সকৰ্মক ক্ৰিয়া। যি ক্ৰিয়াৰ কাৰ্য কোনো বস্তুৰ ওপৰত হয় তাকে সকৰ্মক ক্ৰিয়া বোলে। যি ক্ৰিয়াৰ কাৰ্য কোনো বস্তুৰ ওপৰত হয় তাকে সকৰ্মক ক্ৰিয়া বোলে। আৰু অকৰ্মক ক্ৰিয়া চোৱা, যি ক্ৰিয়াৰ কাৰ্য কোনো বস্তুৰ ওপৰত নহয় তাকে অকৰ্মক ক্ৰিয়া বোলে। এতিয়া সকৰ্মক ক্ৰিয়া আমি কেনেকৈ চিনি পাম চোৱাচোন। প্ৰত্যেক সকৰ্মক ক্ৰিয়াটো উল্লেখ কৰা মাত্ৰেই এটা প্ৰশ্ন উদয় হয়। সকৰ্মক ক্ৰিয়াত যেতিয়া ক্ৰিয়াটো উল্লেখ থাকিব, আমি ক্ৰিয়াটো কি হ'ব? এটা প্ৰশ্ন উদয় হ'ব। উদাহৰণস্বৰূপে চোৱা, ৰামে ভাত খাইছে। এতিয়া খাইছেতো ক্ৰিয়াপদ, আৰু এই খাইছে ক্ৰিয়াটো পঢ়াৰ লগে লগে আমাৰ মনত এটা প্ৰশ্ন উদয় হৈছে, কি খাইছে? প্ৰশ্নটো হৈছে কি খাইছে? আমাৰ মনত এটা প্ৰশ্ন উদয় হৈছে, নহয় জানো? এতিয়া আৰু উত্তৰটো হ'ব কি? ভাত খাইছে। গতিকে খাইছে সকৰ্মক ক্ৰিয়া আৰু ভাতটো হ'ব কৰ্ম। ৰামে হৈছে কৰ্তা, ভাত হৈছে কৰ্ম আৰু খাইছে হৈছে ক্ৰিয়া। তোমালোকে জানাই কৰ্তা, কৰ্ম আৰু ক্ৰিয়া কথা তোমালোকে জানাই। এতিয়া কি হৈছে চোৱা, যেতিয়া ৰামে ভাত খাইছে, আমি উদাহৰণ এটা দিলোঁ, ইয়াত প্ৰশ্ন এটা উদয় হৈছে যে কি খাইছে? অৰ্থাৎ প্ৰত্যেক সকৰ্মক ক্ৰিয়াটো উল্লেখ কৰাৰ মাত্ৰে এটা প্ৰশ্ন উদয় হ'ব, আৰু তাকেই কি বুলি ক'ব? সকৰ্মক ক্ৰিয়া। এই খাইছে হৈছে কি? সকৰ্মক ক্ৰিয়া। এই খাইছেটো হৈছে সকৰ্মক ক্ৰিয়া। অৰ্থাৎ ৰামে ভাত খাইছে বাক্যটো কোৱাৰ লগে লগে এটা প্ৰশ্ন উদয় হ'ল যে কি খাইছে? কি খাইছে? ভাত খাইছে। এই ভাতটোৱে হৈছে কৰ্ম আৰু খাইছে হৈছে সকৰ্মক ক্ৰিয়া। তাৰপিছত চোৱা, অকৰ্মক ক্ৰিয়া আমি কেনেকৈ চিনি পাম? প্ৰথমতে এটা উদাহৰণ চোৱা, কেঁচুৱাটোৱে শুইছে। এই বাক্যটোত সুধিবলৈ কোনো প্ৰশ্ন নোলায়। শুইছে ক্ৰিয়াই কেৱল কৰ্তাক আশ্ৰয় কৰি আছে, কোনো কৰ্ম বিচৰা নাই। গতিকে শুইছে হৈছে অকৰ্মক ক্ৰিয়া। অৰ্থাৎ কেঁচুৱাটো শুইছে, ইয়াত একো প্ৰশ্ন নাই, কেঁচুৱাটো শুইছে, ইয়াত কৰ্ম নাই, ইয়াত অকল কৰ্তাহে আছে, কেঁচুৱাটোৱে। আৰু শুইছে ক্ৰিয়াটোৱে কেৱল কৰ্তাক আশ্ৰয় কৰিয়ে আছে, ইয়াত কোনো কৰ্ম নাই। সেইবাবে শুইছে হৈছে অকৰ্মক ক্ৰিয়া। অৰ্থাৎ ক্ৰিয়াটো উল্লেখ থকা মাত্ৰেই যদি প্ৰশ্ন উদয় নহয় তেতিয়াহ'লে কি হ'ব? অকৰ্মক ক্ৰিয়া হ'ব। আৰু যদি কিবা এটা প্ৰশ্ন উদয় হয় তেতিয়াহ'লে কি হ'ব? সকৰ্মক ক্ৰিয়া। তাৰপিছত চোৱা, ক্ৰিয়াৰ ৰূপ আকৌ দুই প্ৰকাৰৰ, সমাপিকা আৰু অসমাপিকা। এতিয়া সমাপিকা ক্ৰিয়া কি চোৱা, যিবোৰ ক্ৰিয়াৰ ৰূপে বাক্য সম্পূৰ্ণ হোৱা বা শেষ হোৱা বুজায়, সেইবোৰ ক্ৰিয়াকে সমাপিকা ক্ৰিয়া বোলে। সমাপিকা মানে হৈছে সমাপ্ত হোৱা বা শেষ হোৱা। আৰু যিবোৰ ক্ৰিয়াৰ ৰূপে বাক্য সম্পূৰ্ণ হোৱা বুজায়। এতিয়া চোৱা, বাক্য এটা চোৱা, মই গুৱাহাটীলৈ গৈছিলোঁ, আৰু এটা বাক্য চোৱা, আমিনাই জিকিৰ গাইছে। এতিয়া এই বাক্য দুটাত গৈছিলোঁ আৰু গাইছে এই ক্ৰিয়া দুটাই কাম কৰা বা হোৱা বুজাইছে। অৰ্থাৎ গৈছিলোঁ আৰু গাইছে এই দুইটা ক্ৰিয়াপদ, কিন্তু বাক্যটোৰ আৰু লগতে বাক্যটোৰ অৰ্থও সম্পূৰ্ণ হৈছে। মই গুৱাহাটীলৈ গৈছিলোঁ, ইয়াতে সম্পূৰ্ণ হ'ল, শেষ হ'ল, তাৰমানে বাক্যটো
গৈছিলোঁ বুলি কোৱাৰ লগে লগে বাক্যটো সম্পূৰ্ণ হ'ল বা শেষ হ'ল। আমিনাই জিকিৰ গাইছে, গাইছে বুলি কোৱাৰ লগে লগে ইয়াতেই শেষ হ'ল। অৰ্থাৎ এই ক্ৰিয়া দুটা হৈছে সমাপিকা ক্ৰিয়া। আনহাতে অসমাপিকা ক্ৰিয়া কি চোৱা, যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ হোৱা নুবুজায় তাকে অসমাপিকা ক্ৰিয়া বোলে। অসমাপিকাৰ অৰ্থ হৈছে অসম্পূৰ্ণ, অৰ্থাৎ সমাপ্ত নোহোৱা। তাৰমানে কিছুমান এনে ক্ৰিয়া আছে যে বাক্যটো সম্পূৰ্ণ হোৱা নুবুজায়। উদাহৰণস্বৰূপে চোৱা, ৰহিমে বাতৰিটো পঢ়ি বৰকৈ কান্দিলে। ইয়াত দুটা ক্ৰিয়া আছে, এটা হৈছে পঢ়ি, এটা হৈছে কান্দিলে। দুইটা ক্ৰিয়া আছে। এই কান্দিলে ক্ৰিয়াপদটোৱে বাক্যটো সম্পূৰ্ণ হোৱা বুজাইছে, কিন্তু পঢ়িটোৱে সম্পূৰ্ণ হোৱা বুজোৱা নাই। ক্ৰিয়াটোৱে বাক্যটো সম্পূৰ্ণ হোৱা বুজোৱা নাই, কিন্তু কান্দিলে ক্ৰিয়াটোৱে সম্পূৰ্ণ হোৱা বুজাইছে। অৰ্থাৎ কান্দিলেটো হ'ব সমাপিকা ক্ৰিয়া আৰু পঢ়িটো হ'ব কি, অসমাপিকা ক্ৰিয়া। এতিয়া বুজি পালানে? ৰহিমে বাতৰিটো পঢ়ি বৰকৈ কান্দিলে। ইয়াত এই বাক্যটোত দুটা ক্ৰিয়া আছে, এটা হৈছে পঢ়ি, এটা হৈছে কান্দিলে। দুইটাই ক্ৰিয়া। এইটো পঢ়া কাৰ্য বুজাইছে, ইয়াত কন্দা কাৰ্য বুজাইছে। অৰ্থাৎ দুইটাই ক্ৰিয়া, কিন্তু পঢ়িটোৱে কিন্তু বাক্যটো সমাপ্ত কৰা নাই। বাক্যটো সমাপ্ত কৰিছে কোনটো ক্ৰিয়াই? কান্দিলে ক্ৰিয়াটোৱে বাক্যটো সমাপ্ত কৰিছে বা শেষ কৰিছে, শেষ হোৱা বুজাইছে কান্দিলেটোৱে। আৰু সেইবাবে কান্দিলে হৈছে সমাপিকা ক্ৰিয়া আৰু পঢ়িটো হৈছে অসমাপিকা ক্ৰিয়া। এতিয়া তোমালোকে নিশ্চয় ক্ৰিয়াৰ ৰূপ সম্পৰ্কে আৰু ক্ৰিয়াৰ প্ৰকাৰ সম্পৰ্কে বুজি পাইছা।